হেল্ল' ফ্ৰেণ্ডছ, মই পম্পী। আজি মই আপোনালোকক আমাৰ সৰু ঘৰটো দেখুৱাম বুলি ভাবিছোঁ। এইটো আমাৰ ঘৰ কঠীয়াতলিত। এইটো আমাৰ ঘৰ, বেছি ঠাই নহয়, আমাৰ মাটিও কম। এইখিনিতে আমাৰ সৰু বাগিচাখনৰ অকণমান অংশ দেখুৱাইছোঁ। এয়া আমাৰ বাগিচাখন, এয়া অকণমান অংশ দেখুৱাইছোঁ। পিছত দেখুৱাম বাৰু বাগিচাখন সম্পূৰ্ণভাৱে। এয়া প্ৰথমতে অকণমান দেখুৱাই লৈছোঁ। এজোপা ফুল খুবেই সুন্দৰ নহয়নে? চাওকচোন কিমান ধুনীয়া। এয়া এইটো আমাৰ গেৰেজ, এইটো গেৰেজ। আৰু ফ্ৰণ্ট ছাইডটো মই নেদেখালোঁ, বাহিৰত বহুতেই ৰ'দ, যাব নোৱাৰিলোঁ। এইটো ফ্ৰণ্ট ছাইড, এইকণে ফ্ৰণ্ট ছাইড। তাৰপিছত আহিলোঁ আমাৰ এয়া বাৰাণ্ডাখনলৈ। এইখন বাৰাণ্ডা, এইখনতে আমি বেছিভাগ সময় কটাওঁ। ইয়াতে মোৰ সৰু অকণমানি বাগিচাখন আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ। আৰু এয়া গুণগুণৰ শ্বু ষ্টেণ্ড, ইয়াতে আছে তাৰ শ্বু ষ্টেণ্ডটো। তাৰপিছত এয়া ভিতৰলৈ সোমাই যোৱা প্ৰথম ৰুমটো, টিভি ৰুম। ইয়াতে আমি টিভি চাওঁ। অকণমান ভগৱানৰ ব্যৱস্থাও ইয়াতে ৰখাইছোঁ। এইখন গুণগুণৰ পঢ়া টেবুল বুলি নহয়, আচলতে গোটেইকেইটা বস্তুৱেই ইয়াত সামৰি লোৱা আছে। এইফালে পঢ়াৰ সময়ত টেবুল হিচাপে হয়, তাৰপিছত আলমাৰী হিচাপে হয়। এইখন ডাইনিং এইফালে, আৰু এখন সৰু বিচনা এখন আছে ইয়াতে, এখন সৰু বিচনা। আৰু এখন তাৰ খেলা চাইকেল, খেলা বস্তু অলপ আছে। আৰু এয়া তাৰ ব্লগবিলাক খেলা, টিভি। আৰু এইটো ঢোল, 18 চনত তাক দেউতাকে কিনি দিছিলে। এতিয়া এইবছৰ যেনে তেনে হৈছে আৰু। এইটো আমাৰ ষ্টুডেণ্টছবোৰে গিফ্ট কৰা ঘড়ী। এইটো তাৰপিছত এইখন অতি মৰমৰ মোৰ ফটো, চাওকচোন। এইখন মই কঠীয়াতলি শংকৰদেৱত আচাৰ্য হিচাপে থাকোঁতে, গুৱাহাটীৰ নাৰেংগীত ট্ৰেইনিঙত যাওঁতে ট্ৰেইনিঙত মৰা ফটো। এখন ট্ৰেইনিঙত মৰা ফটো, সেইকাৰণে বন্ধাই থলোঁ। এইটো ৰুমৰ পাছতে আমি ছেকেণ্ড ৰুমটোলৈ যাম। এইটো এটা সৰু ৰুম, ইমান ডাঙৰ নহয়। ইয়াতে আলনা আছে, ফ্ৰিজটো আছে, এডাল ৰেক, বস্তুবোৰ ভিতৰ ফালে সোমোৱা আছে। ফ্ৰিজটো, এইটো আমাৰ কিটচেন। এইটো বেছি ডাঙৰ নহয়, সৰু, কিন্তু 3জন মানুহৰ কাৰণে সুন্দৰকৈ হৈ যায়। এইটো চাওক, স্নেক প্লেণ্ট ৰখাইছোঁ বেচিনৰ ওচৰতে। এইফালে এইটো আমাৰ বেডৰুম। এইফালে বেডৰুম সোমাই আহিব পাৰি। এইখন ড্ৰেছিং, আৰু এডাল চাওক কিমান সুন্দৰ এডাল বস্তু মোক বৌ এগৰাকীয়ে দিছিলে। এনেকুৱা দুডাল দিছিলে, এইফালে এডাল, এইফালে এডাল। আৰু এটা টেডি, এইফালে লগত অনা বাকচ আৰু ৰেক, কিবাকিবি বস্তু আছে ইয়াতে। এইটো গডৰেজ, আৰু এখন বেড। এইফালে মুকলি, খুবেই ভাল লাগে এইফালে পৰিৱেশটো। আগতে খুবেই গছ গছনি আছিলে, এতিয়া অলপ কাটিলে, কিন্তু বতাহ ধুনীয়াকৈ আহি থাকে। আৰু ৰুমবোৰ বতাহ পোহৰ এইবোৰ আহি থাকিলেহে ৰুমবোৰতো থাকি ভাল লাগে, নহয়নে বাৰু? আমাৰ ঘৰটো বৰ বিশেষ গৰম নহয়, কাৰণ চাৰিওফালে গছ গছনি আছে, গতিকে গৰম দিন হ'লেও থাকি খুবেই ভাল লাগে। এইফালে এখন টেবুল আছে, টেবুল সৰু সুৰা বস্তু কিবাকিবি। এইটো এটা গডৰেজ, তাৰপিছত আহিলে আমাৰ ড্ৰয়িং ৰুমৰ ফালে। এইফালে এইটো ড্ৰয়িং ৰুম। এয়া ড্ৰয়িং ৰুমত টেডি বিয়াৰ্ছবিলাক আছে, গুণগুণৰ খেলা বস্তুবোৰ আছে। বৰ ডাঙৰ ডাঙৰ ৰুম নহয়, সৰু সৰু ৰুমেই। পৰিপাটিকৈ থ'লে ৰুমবোৰ এনেও ভাল লাগে, নহয়নে বাৰু?
ঘৰটো ভাল বেয়া বুলি কথা নহয়, সৰু ঘৰতো কেঁচা ঘৰতো যদি পৰিপাটি আৰু পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকে তেনেহ'লে থাকিও ভাল লাগে আৰু দেখিও ভাল লাগে। মই সেইটোৱে ভাবোঁ, সেইকাৰণে নিজেও তেনেদৰে ৰখাবলৈ চেষ্টা কৰোঁ। এয়া এইটো চোফা আৰু এইবোৰ শৰাইবিলাক, এইবোৰ শৰাইবোৰ এনেকৈ সজাই থৈছোঁ। এয়া শৰাইবোৰ এনেকৈ সজাই থৈছোঁ। এয়া লাকি বেম্বো, লাকি বেম্বো। এইখন কাঁহী যে, এইখন দুৰ্গা পূজাত শৰাই দিব গ'লে লৈ যাওঁ, পূজা চূজা হ'লে লাগে, কিবা কিবি ফুল চুল থ'বলৈ, শৰাই লৈ যাবলৈ ভাল লাগে পিতলৰ বস্তুবোৰ এনেকৈ লৈ গ'লে। আৰু এয়া পদুম ফুল, সঁচা সঁচি নহয় দেই, প্লাষ্টিকৰ পানীত থৈছোঁ, ভাল লাগে। এয়া ঠিকে আছে তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। থেংক ইউ।